প্ৰত্যেকটো বস্তুৰে মূল্য সময় আহিলেহে অনুভৱ কৰা যায়। যদিহে সদায় ফ্ৰীতে পোৱা অক্সিজেনৰ বাবেও হস্পিটেলত কিন্তু পইচা দিহে কিনিব লগা হয়। যদি কোনোবাই আপোনাৰ অন্তৰত আঘাত দিয়ে, দুখ নকৰিব। যিজোপা গছৰ ফল মিঠা, সেইজোপা গছত ফৰমতি মৰা মানুহ বেছি। জীৱনটো সদায় নিজৰ মতে উপভোগ কৰিবলৈ শিকক। মানুহৰ পচন্দ সময়ে সময়ে সলনি হৈ থাকে। সকলো মানুহেই কেৱল সুখ বিচাৰে, দুখ কাকো নালাগে। কিন্তু বৰষুণ নোহোৱাকৈ জানো ৰামধেনু সৃষ্টি হ'ব পাৰে? যদি ভিডিঅ'টি ভাল লাগিছে, চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।